সঁচাই খুব মানে সুন্দৰ এটা আয়োজন আজি ৰৌতা হাটখোলাত ওমেন্স এৱাৰনেছ মিটৰ এয়া মানে এটা আজি সাকসেস বুলিয়ে ক'ব লাগিব কাৰণ এটা দিনৰ ভিতৰত ইমানখিনি মানুহ হ'ব বুলি ভবা নাছিলো আৰু ইমান ধুনীয়াকৈ সুন্দৰভাৱে সকলোৱে মানে কথাবোৰ ইমান মানে ডিসিপ্লিন ভাৱে বহি শুনি আছে হেতু আটাইতকৈ মানে ভাবিবলগীয়া কথা কাৰণ যেহেতু ইউপিপিএল চৰকাৰখনৰ আজি 3.5 বছৰ পাৰ হৈ গ'ল অলমোষ্ট 4 বছৰ হৈছে মাজত এটা বছৰ হেৰি হৈছে গতিকে এই 4টা বছৰত আমাৰ প্ৰমোদ বড়ো ছাৰে মুখ্য ভূমিকা লৈ পেলাই তেওঁ যিদৰে আমাক গাইড দি পেলাই আগবঢ়াই লৈ আহিছে হেয়া সঁচাকৈ শলাগ ল'বলগীয়া আৰু তেখেতৰ পৰামৰ্শ মতে আমি সকলোৱে এখন ডিস্ট্ৰিক্টত এটা বিচিডিচিৰ আমি সজাগতা সভা আৰম্ভ কৰিছোঁ আৰু এনে ধৰণৰ সজাগতা সভাই সকলোকে আগবঢ়াই লৈ যাব বুলি মোৰ বিশ্বাস গতিকে আমি আজি সাকসেস বুলি ক'ব লাগিব মহিলা শক্তি জিন্দাবাদ এটো ক'বই লাগিব আমাৰ যেহেতু এবাৰ 2025 বৰ্ষৰ যেটো আমাৰ সেপ্টেম্বৰত হ'বলগীয়া ইলেকশন নিৰ্বাচন এই নিৰ্বাচনত দেখা যায় যে আমাৰ প্ৰত্যেকখন সভা সমিতিতে আমাৰ মহিলাৰ প্ৰায় 80% উপস্থিতি দেখা যায় গতিকে আমি আশা ৰাখিছো আমাৰ এই আশা নহয় আমাৰ বিশ্বাস এটো এটা গভীৰ বিশ্বাস যে আমাৰ আগন্তুক নিৰ্বাচনত আমি এনেদৰে মহিলাসকলক লৈ পেলাই আমি আগবাঢ়ি যাব পাৰিম এখন যেহেতু ভাগবতৰা কৰা হ'ব আসনৰ ক্ষেত্ৰত মহিলাসকলক এতিয়া যেহেতু আমাৰ আসনৰ ক্ষেত্ৰত 33% ৰিজাৰ্ভেশন আছিল কিন্তু এইবাৰ আমাৰ আলোচনা মতে মই যিমান দূৰ মানে জানো 33% নহয় আমাক 5টা সিট দিব আৰু আমি 10টা সিট দাবী কৰিছিলো মহিলাসকলে কিন্তু এতিয়ালৈকে 5টা বুলি শুনি আছো বাকি আমাৰ হাই কমান্ডাৰৰ লগত কথা হয় সমষ্টিৰ নাম মই তেনেকৈ ক'ব নোৱাৰিম কাৰণ এই বিষয়ে তেনেকুৱা কথা ইমান হিন্স পোৱা নাই কিন্তু কোকৰাঝাৰ আৰু উদালগুৰি দুইটাতে মানে দিব বুলি হেতু মই জানো আৰু কিন্তু সমষ্টিৰ কথা কোৱা নাই